নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি ব্ৰেষ্ট ফিডিঙৰ কথা পাতিম আৰু ব্ৰেষ্ট ফিডিংটো আমাৰ বেবিটোৰ কাৰণে আৰু মাকৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় আৰু ব্ৰেষ্ট ফিডিংটো তাৰ ডিসএডভান্টেজকেইটা কি হয় আৰু ব্ৰেষ্ট ফিডিংটো কেতিয়ালৈকে কৰাব লাগে বা কেতিয়ালৈকে কৰাটো দৰকাৰী হয় সেই গোটেইখিনি বিষয়ে আজি ভিডিঅ'টোত কথা পাতিম আৰু গোটেইখিনি কথা জানিবলৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। ব্ৰেষ্ট ফিডিংটো আমাৰ বেবিটোৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় কাৰণ আমি সকলোৱে জানো যে মাকৰ যোনটো গাখীৰ হয় তাত বহুত ধৰণৰ নিউট্ৰিয়েণ্টছ থাকে। সেই যিবোৰ নিউট্ৰিয়েণ্টছ থাকে সেই সময়ছোৱাত বেবিটোৰ কাৰণে সেইটো বহুত ইম্পৰ্টেণ্ট হয়। যোনখিনি বাহিৰৰ পৰা বেবিটো জন্মৰ লগে লগে বাহিৰা বস্তুটো খাব দিব নোৱাৰে, সেইকাৰণে মাকৰ গাখীৰৰ পৰা যিখিনি বস্তু পাব লাগে বেবিটোৱে গোটেইখিনি বস্তু পায়, যোনটো আমাক বেবিটো গ্ৰোথ ডেভেলপমেণ্টত সহায় কৰে। এতিয়া জন্ম হোৱাৰ পিছতে যোনটো এটা মিল্ক মাকৰ গাখীৰটো ওলায় সেইটো কলেষ্ট্ৰল বুলি কোৱা হয়, য়েল্লো কালাৰ অলপ হয়। সেইটো হাই ইন প্ৰটিন এণ্ড ল' ইন চুগাৰ থাকে। সেইটো দ্য বেষ্ট মিল্ক হয় ফৰ দ্য বেবি সেই সময়ছোৱাত। তাৰপিছত মাকৰ গাখীৰত এণ্টিবডিজ থাকে, মেইনলি IgA এণ্টিবডিজ, যোনটোৱে ইনফেকশ্যনৰ পৰা বেবিটোক প্ৰটেক্ট কৰে, যেনেকুৱা কিবা ক'ল্ড বা চৰ্দি জ্বৰ কাহ আৰু যিকোনো ৰেছপিৰেটৰী ইনফেকশ্যন সেইবোৰৰ পৰা চব প্ৰটেক্ট কৰে। এতিয়া মাকৰ কাৰণে এইটো কিয় বেছি ইম্পৰ্টেণ্ট হয়? ব্ৰেষ্ট ফিডিং কৰালে মাকৰ ৱেইট লছ হয় আৰু ডিপ্ৰেশ্যন নহয়। যোনবোৰ মাকে ব্ৰেষ্ট ফিড কৰাই ল'ৰা ছোৱালীবোৰক তাহাঁতৰ বহুত লেছ চান্স থাকে ডিপ্ৰেশ্যনত যোৱাৰ, কাৰণ ডেলিভাৰীৰ পিছত বহুত এনজাইটি হয়, বহুত বেছি, কাৰণ ইমান চেঞ্জেছ আহে বডিটোৰ লগতে নতুন এটা আমাৰ ওচৰত বেবি থাকে, বহুত চেঞ্জেছ আহে চাইক'লজিকেলি। চ' ব্ৰেষ্ট ফিডিং কৰালে সেইটোৱে ডিপ্ৰেশ্যনটো কম কৰে। লগতে অক্সিটচিন এটা হৰমন হয় যোনটো ডেলিভাৰী টাইমত হৰমনটো আহে। সেই হৰমনটো ব্ৰেষ্ট ফিডিং কৰালে বা মাকৰ গাখীৰ যেতিয়া কেঁচুৱাটো হয় তেতিয়া অক্সিটচিন হৰমনটো ৰিলিজ হয়। সেই হৰমনটোৱে যিটো ইউটেৰাছ হয় সেই ইউটেৰাছটো কণ্ট্ৰেক্ট হোৱাত মানে আকৌ নিজৰ চাইজত অহাত আফটাৰ ডেলিভাৰী হেল্প কৰে। এইকেইটাতো আমি গম পালোঁ ইয়াৰ এডভান্টেজেছটো কি, কিন্তু ইয়াৰ ডিছএডভান্টেজেছ বা ইয়াৰ কি অলপ বেয়া মানে গুণটোতো নকওঁ, কাৰণ অৱশ্যে মাকৰ গাখীৰ বহুত ভাল, তাৰ কেইটামান ছাইড ইফেক্ট বুলি যদি মই কওঁ, আমাৰ মুখৰ ৰিলেটেড, যিহেতুকে মই ডেণ্টিষ্ট হয় আৰু মোৰ এইটো দায়িত্ব আছে যিখিনি আমাৰ অৰেল হেল্থৰ লগত ৰিলেটেড প্ৰব্লেম থাকে সেইখিনি আপোনালোকৰ মই জনাওঁ। দুটা মেইন প্ৰব্লেম হোৱা দেখা যায়, এটা হ'ল ডেণ্টেল কেৰিজ বা দাঁতত পোকে খোৱা, আৰু এটা হ'ল মাল অক্লুজন। এতিয়া গাখীৰ খোৱাৰ পিছত দেখা যায়, মই নিজেও দেখিছোঁ যে মাকবোৰে মানে চফা নকৰে, মুখখন চাফা নকৰে। এতিয়া কেৰিজ বা কেভিটি বা পোকে কিয় খাব ইমান সৰু ল'ৰা ছোৱালীতে? আমি ডাঙৰ হ'লেহে পোকে খাব লাগে, সৰুতে কেনেকৈ পোকে খাব? মাকৰ গাখীৰত এটা চুগাৰ থাকে যোনটো লেক্ট'জ বুলি কোৱা হয়, কিন্তু বাকীবোৰ চুগাৰৰ কম্পেয়াৰত লেক্ট'জটো অলপ কেভিটি কৰাৰ চান্স কম থাকে, বা যি হ'লেও এইটো এটা চুগাৰ হয়। এতিয়া যিমান বেছি ব্ৰেষ্ট ফিডিং কৰাম সিমানে বেছি চুগাৰটো পাব, লেক্ট'জটো পাব, আৰু তাৰপিছত যদি আমি ভালকৈ কেয়াৰ নলওঁ মুখখনৰ বেবিটো, তেতিয়া ডেফিনেটলি সেই চুগাৰটোৰ কাৰণে পোকে খাব। এতিয়া আমি কি কৰিবলৈ পাৰোঁ? যেতিয়া ফাৰ্ষ্ট 6 মান্থতটো দাঁত নোলায় তেনেকৈ বেবিটোৰ মুখত, ব্ৰেষ্ট ফিডিং কৰোৱাৰ পিছত গছ বা নহ'লে কটন কাপোৰ এডোখৰ লৈ কিনে, কাৰণ দাঁত নাই আৰু বহুত চেঞ্চিটিভ হৈ থাকে, কটন কাপোৰ এডোখৰ তিয়াই মেলি গাখীৰ খোৱাৰ পিছত ৰাতি হওক বা দিনতে হওক এই গাম পেডছবোৰ মানে আমাৰ মুখখন ভালকৈ চফা কৰি দিব লাগে। আঙুলি এটা লৈ মেৰিয়াই ধুনীয়াকৈ চফা কৰি দিব লাগে পানী দি দিয়ে। তাৰপিছত যেতিয়া লাহে লাহে দাঁত ওলাব ধৰিব, দাঁত ওলোৱাৰ পিছত আপোনালোকে ব্ৰাছ ইউজ কৰিব পাৰে। একদম চফ্ট ব্ৰিছেল থাকে, যোনটো আল্ট্ৰা চফ্ট ব্ৰিছেল বুলি কোৱা যায়। সৰু ল'ৰা ছোৱালী বেলেগকৈ সৰু ব্ৰাছ আহে, সেই ব্ৰাছটো ইউজ কৰিব পাৰে। দাঁত ওলোৱাৰ লগে লগে বেবিটোৱে গাখীৰ খোৱাৰ পিছত ব্ৰাছেদি মানে ক্লিন কৰাই দিব লাগে। তেতিয়া কি হয়, যেতিয়া চুগাৰটো যিটো খায়, চুগাৰটোৱে মানে কেভিটি বা পোকে খোৱাটো কৰিব নোৱাৰে, আৰু তেতিয়া কি হয়, এই যিবোৰ যে ল'ৰা ছোৱালীবোৰে যে সৰুতে কয় ন খাৰে খোৱা বুলি কয়, এইবোৰৰ কাৰণে হয়। লাহে লাহে গৈ কিনে একেদিনাইতো নহয়, লাহে লাহে বস্তুটো হয়। এতিয়া কেতিয়ালৈকে কৰাব লাগে ব্ৰেষ্ট ফিডিংটো? WHO মতে জন্ম হোৱাৰ 1 ঘণ্টাৰ পিছৰ পৰা মাকৰ গাখীৰ খাব পাৰে till 2 বছৰলৈকে। কিন্তু আৰু এটা কথা আছে যে কিছুমান ল'ৰা ছোৱালী 2 বছৰ পিছতো খাব বিচাৰে। যদি খাব বিচাৰে তেতিয়া মাকৰ বাচ্চাটোৰ ওপৰত কথা যে কেতিয়ালৈকে ব্ৰেষ্ট ফিডিংটো কণ্টিনিউ কৰিব বিচাৰে, কিন্তু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু বেলেগ অৰ্গেনাইজেশ্যনৰ মতেও 2 বছৰলৈকে কৰালে
পালে ভাল যদি মাক আৰু কৃষ্ণতে এগ্ৰি কৰিছে তো তাৰ পিছতো কৰা ইণ্ডিভিজুৱেলৰ ওপৰত কথা এইখিনিয়ে মই ক'বলৈ আছিলে ব্ৰেষ্ট ফিডিঙলৈ আৰু আমাৰ মুখৰ ইয়াৰ মুখৰ লগত কি ৰিলেটেড আছে আপোনালোকে বহুতখিনি ইনফৰ্মেশ্যন পালে যিখিনি মই দিব বিচাৰিছোঁ যদি মোৰ ভিডিঅ'জটো চাই ভাল পাইছে আৰু যদি এইটো ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ